নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই কৃষ্ণা, আছামিজ ব্লগাৰ কৃষ্ণা চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ সকলোতকৈ আগতে পাব। আজি জানুৱাৰী 7 তাৰিখ, কাইলৈ 8 তাৰিখ, মানে মোৰ হাজবেণ্ডৰ 8 তাৰিখে বাৰ্থডে আছে। ভাবিছোঁ কিবা এটা ছাৰপ্ৰাইজ দিওঁ বুলি, কিন্তু বৰ ডাঙৰকৈ ছাৰপ্ৰাইজ দিব নোৱাৰোঁ, কাৰণ কাজু আছে বজাৰলৈ। ছাৰপ্ৰাইজ দিবলৈ হ'লে কিবাটো বজাৰলৈ যাবই লাগিব, কিবা কিনিবলৈ, আৰু বজাৰলৈ যাবলৈ এওঁক এৰি থৈ যাব নোৱাৰোঁ, কাজুক এৰি থৈ যাব নোৱাৰোঁ অকলে ঘৰত, আৰু ইয়াক লৈতো যোৱা সম্ভৱেই নহয়। সেয়ে ভাবিছোঁ সৰুকৈ কিবা এটা ছাৰপ্ৰাইজ ৰাখোঁ বুলি। ৰাতিপুৱাৰ পৰা ভাবি আছোঁ কি ছাৰপ্ৰাইজ দিওঁ, এতিয়া মনলৈ এটা আহিছে আইডিয়া সৰুকৈ, তাকে ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। মই তেওঁক যেতিয়াৰ পৰা ভাল পাইছোঁ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে তেওঁৰ বাৰ্থডেত কিবা এটা নহয় কিবা এটা প্লেন কৰোঁ ছাৰপ্ৰাইজৰ। এইবাৰ বিশেষ নোৱাৰিছোঁ কাজুৰ কাৰণে, তথাপিতো সৰু সুৰাকৈ ৰাখিছোঁ। আই হোপ তেওঁ ভাল পাব, তেওঁ সুখী হ'লে ময়ো সুখী। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। তেন্তে বলক মই কি কৰিম নকৰিম, কাৰণ আজিয়ে প্ৰিপাৰেশ্যন কৰিব লাগিব। ৰাতি 12টা বজাত তেওঁক ছাৰপ্ৰাইজটো দিম বুলি ভাবিছোঁ, আৰু সেয়ে সৰু সুৰাকৈ অকণমান প্ৰিপাৰেশ্যন কৰিছোঁ। কি কৰোঁ নকৰোঁ সকলোখিনি দেখাম আপোনালোকক। হেল্ল' গাইজ, এয়া মেইন বস্তুটো পালেহি, গম পাইছে বাৰ্থডে এইটো অবিহনে আধৰুৱা। লেটছ গ' পাৰ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু এতিয়া নুখুলোঁ, যেতিয়া হাজবেণ্ড আহিব তেতিয়া খুলিম কেনেকুৱা দিছিলোঁ। গাইজ, ডেক'ৰেশ্যন অলমষ্ট হৈছে। ডেক'ৰেশ্যন কৰিবলৈ মোৰ ওচৰত একোৱে নাছিলে। ভাবি এই কেণ্ডিমেনৰ এই কাজে খাই, অকল কেণ্ডিমেন মৰ্টন খাই কাজে, সেই কেণ্ডিমেনৰ টেমা এটা বাপেকে আনি থৈছিলে। কেণ্ডিমেনে মই এটা ডেক'ৰেশ্যন বনাইছোঁ, কেনেকুৱা লাগিছে নিশ্চয় জনাব। মাথাটো খটাই অকণমান আৰু দেখাই দিছোঁ ৰ'ব। মৰ্টনে ইমান ধুনীয়া ডেক'ৰেশ্যন বনাইছিলোঁ, কাজু এইটো কৰি পেলালে, আকৌ বনাব লাগিব এতিয়া। ইমান ধুনীয়াকৈ বনাইছিলোঁ, চাওকচোন এইবোৰ চব পেলাই দিলে। তাৰ ভয়তে মই এই টেবুলখন ইয়াত উঠাইছিলোঁ, আহি এই কাপোৰখন টানি দিলে। এখন মোৰ ষ্টল হয়, আৰু এয়া কেণ্ডিমেন মৰ্টনে এটা লভ বনাইছিলোঁ, এইটো আই আছিলে। লভটো এডোখৰ এনেকুৱা কৰিলে, আৰু ইয়াত দিছিলোঁ, ইটোত নাইকিয়া কৰি পেলালে। এইটো আকৌ এইখিনি বনাব লাগিব, ইমান কষ্ট। মই এতিয়া কাজুক মোবাইলটো দি মই ডেক'ৰেশ্যনটো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম, কাৰণ কাজুৱে বহুত দিগদাৰ কৰিছে। মৰ্টনটো দিবই পোৱা নাই, ঢাপ মাৰি লৈ গৈছে। সেইকাৰণে মই তাক মোবাইলটো দি বহাই থৈ দিওঁ, আৰু মোৰ কামখিনি স্পীড কৰোঁ, আৰু আপোনালোকক ফাইনেল লুক দেখাম। এয়া আই লাভ ইউ, ইয়াত থাকিব কেকটো। কেনেকুৱা লাগিছে প্লিজ জনাব। মই এইডোখৰত কিবা এটা কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু কাজু বাৰ্থডেলৈ এইবোৰ লগাইছিলোঁ যে, মই ইয়াৰ বাৰ্থডেলৈ বুলি গোটাই থৈ দিছিলোঁ, হাজবেণ্ডৰ বাৰ্থডেলৈ বুলি প্ৰথমটোতে গোটাই থৈ দিছিলোঁ। কিন্তু এইজটো এইজ দুটা লাগিব, হেপিটোত আৰু বাৰ্থডেটোত এইজ দুটা লাগিব, সেইকাৰণে এইজটো নাইকিয়া হৈ গ'ল। তাৰপিছত এইজটো নাইকিয়া হোৱা দেখি মই ভাবিলোঁ শ্বৰ্ট ফৰ্মত দিম, এইজ BD দিম বুলি ভাবিছিলোঁ শ্বৰ্ট ফৰ্মত। হেপী বাৰ্থডেটো দুটা এইজ আছিলে, এটা এইজটো গ'ল, আৰু এটা এইজ আছিলে BD দিম বুলি ভাবিছিলোঁ, কিন্তু ডিটো নাইকিয়া হৈ থাকে। এতিয়া এনেকুৱাটো মানুহৰ লগত বাৰু কোনোবাই বাৰ্থডে ডেক'ৰেশ্যন কৰিব পাৰেনে বাৰু? এনেকুৱাটো মানুহৰ লগত চাওকচোন ঘৰটো কি কৰি পেলালে। ইয়াৰ ভয়তে মই চকীখন ভিতৰ ৰুমত থৈ দিছোঁগৈ, ভিতৰ ৰুমৰ দৰ্জাখনত লক কৰি থৈ দিছোঁ, নহ'লে তাত গৈ আকৌ বেয়া কৰি পেলাব। কিন্তু এনেকুৱা কৰি থাকে গোটেই দিনটো, এনেকুৱাই। ঘৰটো অকণমান চাফা কৰিব নোৱাৰোঁ। 12টা বাজিবলৈ হৈছে, হাজবেণ্ড আহি গ'ল।
মই ভাবিছিলোঁ আজি যেন তেন 12টা বাজিলে হয় বুলি, কিন্তু আজি সোনকালে আহিলে, বেছি সোনকালে আহিলে। তেওঁ গম পাইছে মই ছাৰপ্ৰাইজ এটা কৰিছোঁ বুলি, কিন্তু কি কৰিছোঁ এতিয়ালৈকে গম নাপায়। তেহাঁতৰ দুটা বাপেক পুতেকক ভিতৰত সুমিয়াই থৈ দিছোঁ। এতিয়া মোৰ অলমষ্ট হ'লে, এতিয়া তেওঁলোকক আনিবলৈ যাওঁ, ভিতৰৰ পৰা লৈ আহোঁগৈ। কাজু তত নাইকিয়া কৰিব দিয়া এয়া দেখি এতিয়া কাজু তত নাই, চিধা হেৰি কৰি দিব দিয়া, ধ্বংস দি দিব দিয়া। हैप्पी बर्थडे टू यू जी, केक शेक है तो फिर बुलाओ जी, ऐसे ही तुम बुढ़े होते रहोगे, हमको उससे क्या मतलब बताओ जी। हैप्पी बर्थडे टू यू हाँ जी, तो इस पे इतने खुश क्यों हो ऐ भाई, तुम तो बरसों पहले ही निकल चुके हो, तो बर्थडे वाला नाटक ये क्यों है भाई। कैंडल शैंडल फूंक से बुझा के, बेसुरों की भीड़ फालतू में लगवा के, बर्थडे वाला सॉन्ग जोर जोर से गवाते हो, हमसे ताली शाली का हजामत करवाते हो। কেক কটাৰ পিছত আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। আমাৰ কাজু উৎপাদত খৰধৰকৈ কাটিব লগা হ'ল। এইদৰে আমি বাৰ্থডে চেলিব্ৰেট কৰিলোৱে আৰু আৰু এইয়া বাৰ্থডে বয়, কি ক'বা? Thank you so much. Hol mo special surprise dia babe aru love you so much. Love you too. আৰু কি ক'বা? হেপী বাৰ্থডে ডেটা কৈ দিয়া, কৈ দিয়া। বাপেকক উইচ কৰিবলৈ 12টা বজালৈকে সাৰ পাই আছে। আৰু এয়া কেণ্ডিমেন মৰ্টন, আই লাভ ইউ। বাৰ্থডে খতম ইমানে আছিলে। কাজে মৰ্টন আক্ৰমণ কৰি আছে লাহে লাহে। চেভ নাইকিয়া, এইটো যোনটো চেভ দিছিলোঁ সেইটো নাইকিয়া কৰি আছে এইজনা গ'ল। আৰু হেপী বাৰ্থডে। Thank you. চবৰে আগত কৈ দিছোঁ। মই কেকটো নৰদাক বনোৱাইছিলোঁ, মোৰ কথামতে বেচেৰাটো পটককেনে আনি দিলে, ই নথকা সুযোগ লৈ পিনে। Thank you Noro. Surprise dia babe. নৰদাই কোৱামতে আনি দিলে বেচেৰাটো। নৰদা আনি নিদিয়া হ'লে মোৰ বহুত দিগদাৰ হ'লহেঁতেন। তোৰ ফালৰ পৰা মোৰ ফালৰ পৰা তোৰ ফালৰ পৰা নে মোৰ ফালৰ পৰা? অঁ সেয়াই আমাৰ বাৰ্থডে ইমানে আছিলে। সৰু মানুহ সৰু বাৰ্থডে আৰু আশীৰ্বাদ কৰিব এওঁক, যাতে এইদৰে সৰু মৰু টিকিয়া মিকিয়া হৈ থাকে। কেইবছৰত গৰখিলা? 28 আৰু কেইদিনমান হ'লে 30 যাবলৈ হ'ব আৰু। এতিয়ালৈ তেন্তে গুড নাইট। হেল্ল' গাইজ, এতিয়া আমি ওলাইছোঁ এফালে। হাজবেণ্ডে আজি ভাত বনাব নালাগে বুলি ক'লে, তেওঁক খুৱাবলৈ নিব হেনো। এতিয়া ডিউটিৰ পৰা আহি তেওঁ ওলাইছে, মই ওলাই ৰেডি হ'লোৱে। কাজু ওলালে, এতিয়া আমি যাম ভাত খাবলৈ। ভাত বনাব নাপালে কিমান ফূৰ্তি লাগে মনটো। আমাৰ কাজু দাদা ওলাই মেলি এইবোৰ কৰি আছে। কি খাইছা? হা, কি খাইছা? ফুডটো বেয়া হৈ থাকিলে, ফুডটো বেয়া হৈ থাকিলে। এতিয়া আমি গৈ আছোঁ এখন ধাবালৈ, বিৰাট টেষ্টি লাগে তাত খাই পিনে। বহুত দিনতে এদিন খাইছিলোঁ আৰু এনেকৈ খোৱাই নাই হোৱা। পিংকিহঁতৰ পিংকি আৰু চম্পকৰ লগতে এবাৰ খাইছিলোঁ, আৰু আজিও সেয়ালৈকে গৈ আছোঁ। তাত বৰ ধুনীয়া বনায়, সৰু হয় ধাবাখন কিন্তু বৰ ধুনীয়া বনায়। আহি গ'ল, ইমান ধুনীয়াকৈ সজাই দিছে। এয়া
এয়া আৰু আহিবলৈ আছে দেখাম ৰ'ব কাজু শুই দিলে এয়া বাপেকে লৈ লৈ খাব লগা হৈছে এয়া দালি এয়া বইল গাহৰি এয়া বইল কি ড্ৰাই ফ্ৰাই নামটোৱে পাহৰি দিছোঁ এয়া কিবা দালি কি দালি নাজানো এইখিনি চুপ বোলে এইখিনি গাহৰি বইল এতিয়া জল্দি জল্দি খাই লওঁ ৰখিবই পোৱা নাই খাই হৈ গ'ল একদম পেট ভৰা খালোঁ খাই খাই শকত হৈ গৈছোঁগৈ ইমান টেষ্টি লাগিলে খাই বহুত টেষ্টি লাগিলে খাই পিনে জগন্নাথ মন্দিৰ পাৰ হৈয়ে পায় এখন ডিব্ৰুগড় কিটচেন আপোনালোকে আহিব পাৰে বহুত ভাল দিয়ে মানে একদম আৰু প্ৰাইচটো ৰিজনেবল হয় থেংক ইউ ভাত খোৱা ভাত তামোল খাই আছোঁ অসমীয়া মানুহ তামোল ভাত মাংস বা মাছে ভাত খাই দিলে তামোললৈ মনত পৰে মই যে ইমান শকত হৈছোঁ নহয় কালিৰ পৰা ডায়েট কৰিব লাগিব পূৰা ঘৰ আহি পাই গ'লোঁ এতিয়া খালোঁ গ'লোঁ বাৰ্থডে খতম হৈ গ'ল গধূলিকৈ এওঁৰ লগৰ দুজন আহিব ভাত খোৱাকৈ আৰু ভাবিছোঁ ব্লগটো ইমানতে সামৰি দিওঁ ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু এওঁক সকলোৱে আশীৰ্বাদ কৰিব যাতে সুস্থ সবল হৈ থাকে মোৰ লগত কাজিয়া কৰিব পৰা হৈ থাকে তাৰ বাবে আশীৰ্বাদ কৰিব আৰু হেপী বাৰ্থডে এগেইন ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সকলোতকৈ আগতে পাব তেতিয়ালৈকে আৰু এটা ব্লগ লৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই